কৰৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত দাখিল কৰা হ'ল 2025-26 বৰ্ষৰ পূৰ্ণাংগ বাজেট। এই পূৰ্ণাংগ বাজেটত ইতিমধ্যে কৰৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা বছৰি 12 লাখ টকা যিসকল লোকৰ উপাৰ্জন হ'ব সেই লোকসকলে দিব নালাগে চৰকাৰক কোনো ধৰণৰ কৰ। বছৰি 12 লাখ টকালৈ দিব নালাগে চৰকাৰক কৰ। আনহাতে 12ৰ পৰা 16 লাখ টকাত দিব লাগিব 15% কৰ, 16ৰ পৰা 20 লাখ টকাত দিব লাগিব 20% কৰ, 20ৰ পৰা 25 লাখ টকাত দিব লাগিব 25% কৰ, আৰু যদিহে 25 লাখতকৈ অধিক আয় কৰ তেনেহ'লে আদায় দিব লাগিব 30% কৰ। ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় বাজেটত। ইতিমধ্যে সংসদৰ মজিয়াত কেন্দ্ৰীয় বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। মধ্যবিত্তসকলৰ সুবিধা হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। যিসকল লোকৰ মাহিলী দৰমহা 1 লাখ টকাতকৈ অধিক সেইসকল লোকে দিব লাগিব আয়কৰ, কিন্তু যিসকল লোকৰ মাহিলী দৰমহা 1 লাখ বা 1 লাখতকৈ তলত সেইসকল লোকে এতিয়াৰে পৰা দিব নালাগে আয়কৰ, কিয়নো মাহিলী দৰমহা 1 লাখতকৈ অধিক হ'লে বছৰি উপাৰ্জন 12 লাখতকৈ অধিক হ'ব, আৰু 12 লাখ টকা যিসকল লোকৰ বছৰি উপাৰ্জন হয় সেই লোকসকলে আয়কৰ দিব নালাগে। মধ্যবিত্ত লোকসকলৰ সুবিধা হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় বাজেটত। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।